ৰাজ্যত জাৰি হোৱা 16 জুনৰ পৰা কাৰ্যকৰী হোৱা নতুন এছঅপিখনত কি আছে চাওঁ আহক। গুৱাহাটীত কাৰফিউ 1 বজাৰ সলনি 2 বজাৰ পৰা জাৰি কৰা হৈছে। দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউত কাৰফিউৰ সময়সীমা বিয়লি 5 বজাৰ পৰা জাৰি কৰিছে। এই 8খন জিলাত দিনৰ 4 বজালৈ খোলা থাকিব দোকান পোহাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ধাবা আৰু ৰেষ্টুৰেণ্ট। আনফালে এই 8খন জিলাৰ বাহিৰে বাকী জিলাসমূহত 12 বজাতে বন্ধ হ'ব দোকান পোহাৰৰ লগতে কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান। 21 জুনলৈ নিয়ন্ত্ৰণ নহ'লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ'ব নিয়ম। আনফালে 2টা ড'জ ভেকচিন লোৱা কৰ্মচাৰীসকলে আহিব লাগিব কাৰ্যালয়লৈ। আনফালে গৰ্ভৱতী মহিলা, 5 বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম। সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব। ধৰ্মীয় অনুষ্ঠান, বিবাহ সৎকাৰত 10 জনেহে ভাগ ল'ব পাৰিব। 22 জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।